জাহাজ দিব বুলি কি কথা কৈছা তুমি? বন্ধু মই কথা এটা শুনিছো দেই, বৰ ডাঙৰ কথা। কি কথা কোৱাচোন? কিন্তু তোমাক কবলৈ মোক কিন্তু মন নাই দেই। কোৱা। তুমি আৰু কাৰোবাক কবা নি? নাই নকওঁ। এইবাৰ কিন্তু ইলেকশ্যনৰ সময়ত যে গাঁৱে গাঁৱে আমাৰ জাহাজ দিব বুলি কি কথা কৈছা তুমি? ভয় খুৱাই দিছিলা কি? এইটো কি কথা কৈছা তুমি? কথাটো তুমি কাৰোবাক নকবা। আমি দুজনে গৈ কথাটো পাতি দুজনে এটা প্লেন বনাও। আমি বস্তুটো আনিম, আনি পিনে গাঁৱৰ মানুহ মাতিম, ভাড়া ল'ম। মজা কৈছা, ধুনীয়া দিলা কিন্তু তুমি দেই। মই মনে মনে পাতি চাইছিলো কথা, গম পাইছা নে? পাতি চাইছিলো, তেনেহলে তেতিয়া কলে আহিবা তোমাক দিম। কোনটো দলৰ পৰা দিব এইটো? কোনটো দলৰ পৰা মানে এতিয়া সিদ্ধান্ত আমি লোৱা নাই, লাহেকে লম সিদ্ধান্ত, গম পাইছা নে? লাহেকে সিদ্ধান্তটো লৈ তাৰপিছত চিজনটো কৰিম। তুমি আৰু মই যাম, কাকো নকবা দেই। এই হাঁচি আৰু লুটপক নকবা, এইকেইটা বৰ বদমাছ কিন্তু। আমাকো নলয়, তাৰপিছত সিহঁতি গুচি যাব। ৰেজেক আৰু জহিলক একটা ভয় খুৱাব লাগিব। এটি বহুত কথা পাতি আছে চাই আছো মই। পিনে এটা হৰেণ মাৰি দিও, সিহঁতি চাগে ভাগিব। মই ভাবিছো তহঁতক হৰেণ এটা মাৰি চাও, কি কৰ তহঁতি? মই আৰু কিমান মাৰি মাৰি আহিছো হৰেণ, কোনো মেণ্টেল হল নি? মেণ্টেল হোৱা নাই। মই কিমান মাৰি মাৰি আহিছো আৰু গোটেই বহি আছো আমত চাহত, তেতিয়াতো মেণ্টেল। তহঁতি যে এনেকে ভয় কৰিবি মই কি জানো? কি ভয় কৰিবি? ভয় কৰা বস্তু নহয়, ইমান ডেঞ্জাৰ বস্তু এইটো। মইতো সদায় এনেকে হৰেণ মাৰি মাৰি আছো। মানে আও পিনি মাৰিব হলে পিঠি চাল পাকলি গম পোৱা নাই? লগৰীয়া বুলি নহয়, তই দেখোন মোৰ লগৰীয়া ভিতৰত চুপ পাই গৈছো। তই কথা গম পালি নাই? ইমান যিটো দৌৰ, তই আমাৰ লগৰীয়া এনেকুৱা নকৰিবি কিন্তু। একে লগৰীয়া বুলি মই এনেকে কৈছিলো। আজি বাদ দিলো। আৰু এদিন যদি এনেকুৱা কৰাত একদম বেয়া বেয়া নাপাবি, মানে দিম কিন্তু বেয়া নাপাবি।